Hello everyone, welcome to my YouTube channel Munmi Vlogs. আপোনালোক সকলোকে মুনমি ব্লগছৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যেহেতু সপ্তমী পূজা সেইকাৰণে আমি অকমান পূজা চাবলৈ যাবলৈ ওলাইছোঁ। বলক আপোনালোকক দেখাই থাকিম পূজাত ক'ত ক'ত চাওঁ আৰু সকলোকে আন্তৰিক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালে থাকক সকলো। বলক ব্লগটো আৰম্ভ কৰোঁ। আৰু এইফালে দেখিছে মা একদম সাজি কাচি ৰেডি হৈ গৈছে। কেনেকুৱা লাগিছে ক'ব আপোনালোকে দেই। গাইজ এয়া আমি আহি এতিয়া উডালবাক্ৰাৰ পূজাথলী পালোহি আৰু এয়া দেখিছে ধুনীয়াকৈ লাইটৰ গেটেৰে এনেদৰে সজাই তোলা হৈছে আৰু এয়াই হৈছে আমাৰ উডালবাক্ৰাৰ পূজা মণ্ডপ আৰু এয়া দেখিছে ধুনীয়াকৈ আমাৰ অসমীয়াৰ জাপিৰে আৰু গামোচাৰে এই পূজা মণ্ডপটি সজোৱা হৈছে। বলক ভিতৰলৈকে যাওঁ। আৰু এয়া হৈছে মণ্ডপৰ ভিতৰৰ পৰিৱেশ আৰু ইয়াৰ ভিতৰতো ধুনীয়াকৈ গামোচা আৰু জাপিৰে সজাই তোলা হৈছে আৰু এইফালে দেখিছে নিউজ চেনেলো আহিছে এই পূজা মণ্ডপ ভাগত। গাইজ এতিয়া আমি মণ্ডপৰ ভিতৰৰ পৰা ওলাই আহিলোঁ সেৱা কৰি আৰু এইফালে দেখিছে ধুনীয়াকৈ চাকি ধূপৰ দোকান লগতে বেলুন পিষ্টলৰ দোকান আদি বহিছে এনেদৰে। গাইজ এইবাৰ আমি লাল গণেশৰ পূজা চাবলৈ আহিছোঁ আৰু এয়া দেখিছে মিডিয়াও আহিছে। বলক আমাৰ এইখন পূজা চাওঁ আৰু দেখি কিবা এটা ভাল লাগিছে। এইখন পূজা ইমান ধুনীয়াকৈ সজাইছে, আমাৰ অসমীয়া সংস্কৃতি বৰ সুন্দৰকৈ দেখাইছে ইয়াতে আৰু ইয়াতেও ধুনীয়াকৈ জাপিৰে সজাইছে। লগতে কাজিৰঙাখন যে আমাৰ ৰাষ্ট্ৰীয় উদ্যানখন কেনেদৰে ছেভ কৰিব লাগে, ৰাইন' গড় ছেভ কৰিব লাগে তাৰ বিষয়ে আমাক এটা সজাগতামূলক বাৰ্তা প্ৰদান কৰিছে। আৰু এইফালেদি হৈছে পূজা মণ্ডপখনৰ প্ৰৱেশ দুৱাৰ। বলক দেৰি নকৰি ভিতৰলৈকে প্ৰৱেশ কৰোঁ। আৰু গাইজ আমি এতিয়া ভিতৰলৈকে সোমাই আহিছোঁ পূজা মণ্ডপ ভাগৰ আৰু এয়া দেখিছে ভিতৰ ভাগখনতো বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু বহুত বেছি মানুহৰ সমাগম ঘটিছে এইখন পূজাত। আৰু এইফালে হৈছে মাৰ প্ৰতিমা ভাগ। আৰু এইফালে পূজা মণ্ডপৰ বাহিৰত ধুনীয়াকৈ কাজিৰঙাৰ কিছু দৃশ্য যেনে গড়, হাতী আৰু হৰিণা এনেদৰে দেখুওৱা হৈছে। পূজা চাব আহি ইয়াতে বৰষুণত ফচি গৈছোঁ লাল গণেশত। এয়া দেখিবলৈ পাইছে পুৰা ধাৰাসাৰ বৰষুণ। গাইজ এতিয়া বৰ্তমান বৰষুণজাক কমিলে আৰু আমি ভাবিছিলোঁ যে বিষ্ণুপুৰৰ ফালে যাম, কিন্তু এতিয়া আকৌ যোৱা নহ'ব কাৰণ বৰষুণজাক আকৌ আহি গ'লে অলপ প্ৰব্লেম হৈ যাব। সেইবাবে আমি ঘূৰি আহিলোঁ আৰু এয়া আমি এতিয়া আহি শনি মন্দিৰৰ পূজাস্থলী পালোঁ। ইয়াতেও ধুনীয়াকৈ দুৰ্গা পূজা উদযাপন কৰা হৈছে আৰু এইফালে আমাৰ এয়া কৌশিক শৰ্মা। গাইজ এতিয়া আমি চিধাই লাল গণেশৰ পৰা আমাৰ পাৱাৰ হাউচ কাহিলীপাৰা পূজাস্থলীলৈ আহিছোঁ আৰু ইয়াতে বহুত ধুনীয়াকৈ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জয়দৌলটো মণ্ডপ আকাৰত নিৰ্মাণ কৰা হৈছে আৰু ইয়াতে নাগাৰা নাম চলি আছে। এতিয়া বলক আমি পূজা মণ্ডপটোৰ ভিতৰলৈকে প্ৰৱেশ কৰোঁ। আৰু গাইজ এতিয়া আমি পূজা মণ্ডপৰ ভিতৰ ভাগত সোমাবৰ বাবে ইয়াতে এনেদৰে শাৰী পাতি গৈ আছোঁ। গাইজ এইফালে দেখিছে ধুনীয়াকৈ নাগাৰা নামো পৰিৱেশন কৰি আছে। আপোনালোকে অকণমান চাওক নাগাৰা নাম।
আৰু এইফালে দেখিছে মহাত্মা গান্ধী, এয়া পিছে মূৰ্তি নহয় দেই, মানুহে। চ' গাইজ, এতিয়া আমি আমাৰ মা দুৰ্গা লগতে জাতিৰ পিতা মহাত্মা গান্ধী, অৰিজিনেলজন নহয় বাৰু, ডুপ্লিকেটজনৰে দৰ্শন কৰি এতিয়া আমি ওলাই আহিলোঁ আৰু এইবাৰ আমি গৈ আছোঁ গণেশগুৰি পূজা চাবলৈ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। আৰু এয়া দেখিছে এনেদৰে ঠায়ে ঠায়ে মিঠাইৰ দোকানবোৰো বহিছে আৰু দুৰ্গা পূজা মানেই জিলাপি মেইন। আপোনালোকে কোনে কোনে জিলাপি খাই ভাল পায় ক'ব দেই। চ' গাইজ, এতিয়া আমি গণেশগুৰিলৈকে যাই আছোঁ মেজিকত, আৰু মেজিকখন পূৰা খালী দেখা পাইছে। আৰু গাইজ, এতিয়া আমি গণেশগুৰি আহি পালোঁ। চ' ব'লক ৰাস্তাটো পাৰ হৈ লওঁ, লগতে পূজা মণ্ডপখননো কেনেকুৱা হৈছে আপোনালোককো দেখাওঁ, ব'লক। আৰু গাইজ, এইফালে দেখিছে এয়া ধুনীয়াকৈ ৰামচন্দ্ৰৰ মূৰ্তি এভাগো এনেদৰে বনাই থোৱা হৈছে। চ' গাইজ, এতিয়া আমি গণেশগুৰিৰ পূজা চাই এইবাৰ আমি বাৰোৱাৰী পূজা চাবলৈ আহিছোঁ। চ' ব'লক আপোনালোককো দেখাওঁ বাৰোৱাৰী পূজাভাগ কেনেকুৱানো হৈছে। আৰু গাইজ, এয়াই হৈছে বাৰোৱাৰী মন্দিৰৰ পূজা, আৰু আমিও মাক দূৰৰ পৰা দৰ্শন কৰি ফুট নিৰ্মালি ল'লোঁ। আৰু গাইজ, এতিয়া আমি পূজা চাই ওলাই আহিলোঁ, লগতে এয়া হৈছে গণেশগুৰিৰ বজাৰ, আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ফাৰ্ষ্ট কিবা এটা খাই লওঁ, তাৰপিছত ঘৰলৈকে যাওঁ। চ' ব'লক গৈ থাকোঁ। আৰু এয়া এতিয়া আমি খাবলৈ লৈছোঁ। চ' গাইজ, এতিয়া খাই মেলি আমি ডাইৰেক্ট আহি পালোঁ পাৱাৰ হাউচ। তাত বেছি ভিডিঅ' কৰা নহ'ল, যিহেতু ৰাতি হৈছে, 10টা বাজিলে, নহ'লে গাড়ী পোৱাত অসুবিধা হৈ যাব, সেইকাৰণে। আৰু এয়া আকৌ আমি আহি পাৱাৰ হাউচ পালোঁ, আৰু ইয়াতে অকণমান ৰখি ফটো কেইখনমান উঠি ল'লোঁ। চ' ব'লক এতিয়া আমি ঘৰলৈকে গৈ থাকোঁ। চ' গাইজ, এতিয়া আমি মৰ্দান পালোঁ, আৰু এতিয়া ঘৰ পাম, আৰু অকণমান দূৰ আছে। চ' গাইজ, ঘৰ আহি পালোঁ এইমাত্ৰ। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। বাই বাই।